আজি আলোচনাৰ বিষয় হৈছে অসমৰ বিভিন্ন উৎসৱ অনুষ্ঠান আৰু জনজাতিসমূহ। তাৰে প্ৰথমতে আলোচনা কৰিম তিৱাৰ জনগোষ্ঠীৰ উৎসৱসমূহ। ওৱানচুৱাৰ তিৱাসকলৰ এক অন্যতম উৎসৱ। ইয়াক পিঠাগুৰি খুন্দা উৎসৱ বুলিও কোৱা হয়। ইয়াৰ পিছতে আছে লাংখন পূজাৰ। আহিন কাতি মাহত তিৱাৰসকলে বেমাৰ আজাৰ অভাৱ অনাটনৰ পৰা ৰক্ষা পাবলৈ পালন কৰা এক বিশেষ উৎসৱ। ইয়াৰ পিছত আহিছোঁ বৰত। তেতেলীয়া ৰজাই এই উৎসৱ আয়োজন কৰে। এগৰাকী অকুমাৰী ছোৱালীয়ে এই পূজাত ব্ৰত ৰাখে বাবে এই পূজাক বৰত বোলা হয়। পুহ মাহৰ পূৰ্ণিমাহৰ জোনাকৰ দিনা ৩৬০ গুছি বন্তি জ্বলাই ইয়াৰ পোহৰত নৃত্য গীত কৰে। তাৰপিছতে আছে চগ্গা মিছোৱা, য়ালিং, মায়া পাথালা, চৰচং আদি প্ৰধান। কাৰ্বি জনজাতিসকলৰ চামাংকান, চৰজুন বা সৰক পূজা, জহং, দুচিয়া, দুমাহী আলোন, ৰংখে আদি প্ৰধান। বড়োসকলৰ খেৰাই পূজা, গাৰজা উৎসৱ, বৈশাগু উৎসৱ, বাথৌ পূজা, হাথাথুনি, বাগুৰুম্বা আদি প্ৰধান। টোকা বাগুৰুম মৌচাদে বাক্যাংশৰ অৰ্থ হ'ল দেউৰী নচা। কেতিয়াবা এক্সামত আহে। আহোমসকলৰ উমফা, চুমদেৱ পূজা, পয় চাংকেন উৎসৱ, ফুৰাংলুং পূজা, মে ডাম মেফি উৎসৱ। মিচিংসকলৰ আলি আই লিগাং উৎসৱ, পৰাগ উৎসৱ আদি প্ৰধান। ৰাভাসকলৰ উমৰা পূজা, খুকচি, টুকুৰীয়া পূজা, পাউৰাদেউ, ফাৰাকান্তি, বাইকু বা ঋষি পূজা, লেৱাবিকাই, হাতাত চোৱানী, হাচি মাৰংগা, হাচং পূজা আদি। গাৰোসকলৰ ৱাংগুলা, ৰং চুগালা। দেউৰীসকলৰ মিনুচি লিধুৱা, হাউনি পূজা আদিৰে প্ৰধান। চাহ জনগোষ্ঠীসকলৰ কৰম পূজা, চহৰাই পৰৱ, চাউল পৰৱ, চৈত্ৰ পৰৱ বা চৰক, ফুচ পুনি, মাৰ পূজা। হাজংসকলৰ কাটিগাছা, কৌতুকী পূজাৰ, চৰমাগা বা চৰখেলা। নেপালীসকলৰ চনচাৰি পূজা, তিহাৰ, তীজ, দৈছ পূজা আদিয়ে প্ৰধান। খাচীসকলৰ কাৰ্বে চংচাৰ, নক্ৰেম। সোণোৱাল কছাৰীসকলৰ বাইথ পূজা, বালি ৰজাৰ দুমাহী। চিংফৌসকলৰ চাংকেন, চপৌ, মাও পয় আদি জনজাতিসকলৰ আৰাণ উৎসৱ বা চলুং পূজা।